হাই হাই গুড মৰ্ণিং গাইজ, কেনে আছে আপোনালোক? আশা কৰোঁ সকলো ভালে আছে। বৰ্তমান আমি ৰাতি আহি পালোহি। ৰাতি আপোনাৰ 10:30মানত আহি পালোহি আমি। বৰ্তমান আমি আলকা হোটেলত আছোঁ। আলকা হোটেলত আপোনাৰ দেখিছে ইয়াতে যেনে তেনে হোটেলখন পালোঁ ৰাতিখনত। তো মই দেখাব কৰিম। ৰাতিপুৱা এতিয়া আপোনাৰ বাজিছে 8:56। তো বেছিক হ'ল 8:56ত আপোনালোকৰ ৰাতিপুৱাৰ পৰা কি কৰিলোঁ আজি আৰু ক'ত ক'ত গ'লোঁ, চ' সকলোখিনি দেখাবলৈ চেষ্টা কৰিম। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিবলৈ নাপাহৰিব আৰু শুনক, জেগাবোৰ ভালে হয়। কি জেগা হয় এই জেগাটো মই লাষ্টত ক'ম, কাৰণ তাৰ পৰা আহোঁতে দাপৰজুগৰ পৰা আহোঁতে ইয়ালৈ আপোনাৰ মেক্সিমাম 8 ঘণ্টামান লাগিছে। কি জেগা কি কথা মই এতিয়া বৰ্তমান নকওঁ। ভিডিঅ'টো আপোনালোকে যেতিয়া লাষ্টলৈকে চাব আৰু ধুনীয়া ধুনীয়া পিক্সবোৰ দেখা পাব ইয়াতে, আৰু ধুনীয়া প্লেচ হয় এইখিনি জেগাখিনি। তো আপোনালোকে চাই থাকিব আৰু ভিডিঅ'টো এনজয় কৰি যাব। তাৰ মাজতে ৰাতিপুৱা এতিয়া গা চা ধুই কৰি, আৰু ইয়াততো বহুত ঠাণ্ডা হয় ন, ঠাণ্ডাত আপোনাৰ এনেকুৱা ঠাণ্ডা লাগিছে নহয় ক'বই নোৱাৰিছোঁ, কেনেকুৱা ঠাণ্ডা গাইজ। তো আশা কৰোঁ আপোনালোকে সেই ঠাণ্ডাত আপোনালোকেও গা ধুব আহক। গা ধুব আহিব নালাগে, আকৌ বেলেগে কিবা বুলি ভাবিব। ভালেই, এতিয়া মৰ্ণিং টাইম ক'ত ক'ত গ'লোঁ ক'ত ক'ত যোৱা নাই গোটেইখিনি কথা আপোনালোকক ক'ম। আৰু যদি ভিডিঅ'টো আৰু শুনক, ডিষ্টেঞ্চ আছে দূৰো আছে, তাৰ মাজতে হ'ব ভিডিঅ'বোৰ। মানে কি হয়, আমাৰ অৰুণাচলত আহি আছোঁ, কামৰ কাৰণে আহিছিলোঁ। ইয়াতে বহুত প্ৰজেক্টবিলাকৰ মাজত কাম চাম কৰিব লাগে আৰু বহুত জেগাত ভিজিট কৰিব লাগে। তো সেইবোৰৰ মাজতে আমি আহিছিলোঁ আৰু কাম থাকে যেতিয়া। তো মোৰ বেছিক ক'বলৈ গ'লে ইমান দিনৰ পৰা মোৰ ব্ৰাঞ্চটো হ'ল কম্পিউটাৰ ছায়েন্স ইঞ্জিনিয়াৰিং। আৰু ইয়াতে আপোনাৰ মই বহুত আজি 2 বছৰৰ পৰা ইয়াত কামবোৰ কৰি আছোঁ। সেই কলেজৰ প্ৰজেক্ট, স্কুলৰ প্ৰজেক্ট, আমি যেতিয়া কলেজৰ পৰা আহোঁ তো ইয়াত প্ৰজেক্টবোৰ দিয়া হয়। তো প্ৰজেক্টবোৰ ভালমতে কৰিবলৈ দিয়া হয়। তো সেই কামবোৰ যদি ভালমতে কৰিব পৰা যায়, নিজৰ ওপৰত পাৰ্চেণ্টেজখিনি, নিজৰ ওপৰত ডিপেণ্ডেণ্টখিনি ভালমতে পোৱা যায়। তো সেইটো কাৰণে মই বৰ্তমান আপোনালোকৰ মাজত এনেকৈ ভিডিঅ'বোৰ বনাই আছোঁ। ইয়াৰ আগত মই ভিডিঅ' বনোৱা নাছিলোঁ, কাৰণ মোৰ মোবাইলটোৰ কেমেৰা ভাল হোৱা নাছিলে। তো 7 বছৰৰ কেমেৰাটো আপোনাৰ কি হয়, কেমেৰা কোৱালিটি ইমান ভাল নিদিয়ে আৰু ভিডিঅ'বোৰ ভালমতে নেদেখে। কি কাম আৰু কি প্ৰেজেণ্টেশ্যন আৰু ইয়াত আহিলে কি ভাল হয়, তো সেই মাজত আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আহক ষ্টাৰ্ট কৰোঁ। এতিয়া ৰাতিপুৱা 8টা বাজিবলৈ হৈছে। 8টা বজাৰ পিছত আমি এতিয়া ক'ত গৈ আছোঁ দেখাম। শুনক না, যদি ভিডিঅ'টো ভাল লাগে ন, লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নেপাহৰিব। বৰ্তমান মই হোটেলৰ সন্মুখত আছোঁ। কেনেকুৱা হৈছে নাজানো, এখন হোটেলখন হয়, হোটেলৰ সন্মুখত আছোঁ। আপোনালোকে আহিব পাৰিব ইয়াতে, আলকা হোটেল। যাবলৈ চেষ্টা কৰিম। আৰু আমাৰ আহি আছে ডাঙৰীয়া দেৱ। ये हम लोग का होटल प्लेस है, देखो ये नाइस व्यू पॉइंट OMG। খোজকাঢ়ি যাব লাগে। সৰুকৈ আহে স্কুলখন আৰু আমি এইটো ৰাস্তা দি গৈ আছোঁ। চাই থাকক। হাই গাইজ, টপা হিলি গৈছে। বৰ্তমান মানে কি হয় আপোনালোকে গম পাইছেনে? চাওক, ধুনীয়া প্লেচ, মুভিজ প্লে, গ্ৰীণ ৰ'দ। খোজকাঢ়ি দিলোঁ। ৰাতিপুৱা কেনেকুৱা আছিলোঁ, আধা ঘণ্টামান খোজকাঢ়িলোঁ এতিয়া। আৰু শুনক, আপোনালোকে যদি কোনোবাই ভাবিছে অসমৰ মানুহে কোনোবা চাই আছে, এণ্টায়াৰ প্লেন্সৰ মানুহে চাই আছে, ইয়াতে আপোনাৰ অৰুণাচলৰ ছোৱালীবিলাকক আপোনালোকে বিয়া পাতক। বহুত কষ্ট কৰে, ইমান দূৰ আমাৰ দৰে খোজকাঢ়ি আহি আছে সিহঁতে। আপোনালোকৰ যদি ভাবিছে ঘৰত কাজিয়া হয়, মাক দেউতাক চাব লাগে, সিহঁতৰ কাৰণে একো নহয়, সি হয়। ভাগৰ লাগি গৈছে বহুত, বহুত গৰম হয়। বিয়া পাতিব পাৰে আপোনালোকে, বহুত কাম কৰিব কিন্তু। ফাইনেলি নাইচ ভিউ। কলেজ পাই গৈছোঁ সি তলত। বাপৰে বাপ, এনেকৈ ঘূৰিছোঁ ইয়াৰ পৰা এনেকৈ তলত আছে। বাহ, মোৰ এই ভৰি কেতিয়াবা এনেকুৱা কি হয়, ঘূৰি যায়। কি ধুনীয়া ভিউ দেখিছেনে? ভিডিঅ' চাই থাকিব, ব্লগ চাই থাকিব চবেই। ধুনীয়া জেগা, প্ৰাৰ্থনা কৰি আছে এতিয়া। এতিয়া ইয়াতে কামখিনি হৈ গ'ল। হৈ যোৱাৰ পিছত আমি ইয়াৰ পৰা ওলাইছোঁ। এতিয়া ইয়াৰ পৰা আকৌ 1 ঘণ্টা খোজকাঢ়িব লাগিব। চাই থাকক ভিডিঅ'বোৰ। যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু মনোৰঞ্জন কৰিব।